নমস্কাৰ। আজি বোলে মোৰ বাৰ্থডে, সেইটো কাৰণে ল'ৰাই মমায়েকক মাতি পঠিয়ালে, মমায়েক মামীয়েকক। তাহাঁতিও সন্ধিয়াতে ওলালেহি। তাহাঁতি আহিব বুলি জানিয়ে মই সন্ধিয়াই দিনতে এয়া গাজি মগু কৰি ৰাখিছিলোঁ, গাজিয়ে তাৰকা বনাই দিলোঁ। তাৰপিছতে আকৌ এইফালে কঁঠালৰ চব্জি অকণ বনালোঁ। যিহেতু কঁঠালৰ ভাজিকণ পুৰিৰ লগত খাই খুব ভাল লাগে, এইফালে পুৰি বনালোঁ। তাহাঁতি পুৰিয়ে খাই ভাল পায়। মাছ মাংস যোগাৰ নকৰিলোঁ, যিহেতু তাহাঁতি বোলে আজি নাখায় মাছ মাংস, সেইটো কাৰণে ঘৰত যি আছিলে তাকে বনাই দিলোঁ। খাই ভালেই লাগিলে, বহুত ভাল লাগিলে, কিন্তু মা নাই যে, অহা নাই, সেইটো কাৰণে অকণমান খালি খালি লাগিলে আৰু। ঘৰৰ মানুহবিলাকেনো ক'ত এৰিব পাৰিব, বাৰ্থডে বুলি ওলালেহি। সৰু সুৰাকৈ গিফ্টটো পালোঁ। এনেই ভাল লাগে আৰু ন। আগতে সৰুতে অৱশ্যে বেছি ভাল লাগিছিলে, কিন্তু এতিয়াও সেই ল'ৰা ছোৱালীৰ তাহাঁতি আনন্দ পায়, সেইটো কাৰণেই ভাল লাগে। মোতকৈ মানুহজনৰ হেঁপাহটো বেছি। তেওঁ ৰাতিপুৱাৰ পৰাই কৈ আছে, আজি সন্ধিয়াতে পঢ়ি ল'বি দেই, গধূলিলৈ মালৈ। মাৰে কেক কাটিব লাগিব নহয়, মামাহঁতকো মাতিবি, এনেকৈ কৈ জোকাই আছে তাহাঁতক। এইবিলাকে আৰু মৰম চেনেহ। আজিলৈ আহোঁ দেই।